আহি আজি চাবলৈ আহিলোঁ, দেখা পালোঁ যে প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত এইখিনিৰ পৰা আপোনালোকে দূৰলৈ দেখিছে দলংখনলৈকে এইখিনি ইমান পানীৰ সোঁত যে আজি দ্বিতীয় দিনা এই অৱস্থা। আগতে কেতিয়াও নগাপাম তিনিআলিত পানী উঠা নাই। এই নগাপাম তিনিআলিত আপোনালোকে দেখা পাব নগাপাম তিনিআলি দিও পানী বাগৰি আছে। মানুহবোৰৰ উপায় নাইকিয়া হৈছে আৰু মানুহবোৰে আপোনাৰ তেওঁলোকৰ কাৰ বা তেওঁলোকৰ মটৰচাইকেলবোৰ তেওঁলোকে ৰাস্তাৰ কাষত ৰাখিবলৈ চেষ্টা কৰিছে, যদিও কিমান দূৰ তেওঁলোকে সফল হ'ব ক'ব নোৱাৰি। কিন্তু আপুনি চাওক এইপিনলৈ চালে দেখা পাব যে ইমান দূৰলৈকে ইমান ডাঙৰ সাগৰ সদৃশ পানী। আৰু এইফালেদি আপোনালোকে চালে দেখা পাব, মই আপোনাক জুম কৰি দেখুৱাবলৈ চেষ্টা এটা কৰিছোঁ। কল্পনা কৰক সেইখন দলং, যে সেই দলংখনলৈকে আমি এতিয়া বৰ্তমান যোৱাৰ কোনো ব্যৱস্থা নাই, কোনো ব্যৱস্থা নাই। অৰ্থাৎ যমুনামুখৰ লগত বঢ়িৰ যিখিনি ঠাই, সেই ঠাইসমূহৰ কোনো সম্পৰ্ক নাইকিয়া হৈ গৈছে। আপোনালোকে দেখা পাইছে যে কিমান ডাঙৰ সোঁত, এই সোঁতত পানীবোৰ পূব পথাৰৰ পৰা পশ্চিম পথাৰলৈ গৈয়ে আছে। পানী ক্ৰমাৎ বাঢ়ি গৈ আছে, কিন্তু পানী কমা নাই। কমাৰ বা পানী ৰোৱাৰ কোনো এতিয়ালৈকে খবৰ আমি পোৱা নাই, বা আমি যিটো দেখি আছোঁ সেই দেখাত পোৱা নাই। কিন্তু এতিয়াও কিছুমান সূত্ৰৰ পৰা গম পাইছোঁ যে নদীত পানী ৰৈছে যদিও যিমানখিনি পানী ওলাই আহিলে সেই গোটেই পানীখিনিতো আমাৰ এইফাললৈ আহিবই। এইফালৰ পৰা আজি যিখিনি পানী লাহে লাহে সন্ধিয়ালৈ কমিব, সেই কমা পানীখিনি বা স্থবিৰ হোৱা পানীখিনি লাহে লাহে সেইপিনে গৈ আপোনাৰ কঁঠালগুৰি, কামপুৰ বা ধৰক আপোনাৰ তেতেলীখৰা, ননৈ, তুলসীমুখ, এনেকৈ প্ৰায়খিনি পানীখাতি এই অঞ্চলবিলাকলৈ বিয়পি যাবগৈ। অৰ্থাৎ ইয়াত নগাপামত পানী কমা মানে সিটো অঞ্চললৈ পশ্চিম প্ৰান্তৰ যিমান দূৰ আছে সেই দূৰলৈ পানী লাহে লাহে বাঢ়ি গৈ থাকিব। আজিৰ এই বাতৰিটো আমি প্ৰস্তুত কৰিছোঁ এইটো কাৰণে যে যমুনামুখৰ লগত সৰু পথাৰ সংযোগী যি পথ, এই পথৰ অৱস্থা আজি প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত পানীৰে আবৃত হৈ আছে। পানীৰ সোঁত বৈ আছে। এই সোঁতত কোনো মানুহ ইপাৰ সিপাৰ হোৱাৰ কোনো সম্ভাৱনা আমি দেখা নাই। ধন্যবাদ।